এই যি দুজন সৰু ল'ৰা দেখিছে আৰু এই ভণ্টিটো দেখিছে ইহঁতৰ মাক দেউতাক বহুদিনে মৰি গৈছে আৰু লগতে আজি 4 মাহমান আগতে তেওঁৰ ভাই বেমাৰ পৰি আছিল সিও মাৰা গৈছে আমি চিকিৎসা কৰিছিলোঁ নেই আমাৰ মহিলা সমিতিৰ পৰা কিন্তু তেওঁ সেই যিটো বেমাৰ হৈছিল চুগাৰ সেইটো বেমাৰতে সি মৰিব লগা হৈছে বৰ্তমান ইহঁতক চোৱা চিতা কৰা কোনো মানুহ নাই ইহঁত দুটাক এই ভণ্টিটোৱে বেলেগৰ ঘৰত কাম কৰে কাম কৰি কৰি শুৱাই আছে যিখিনি সময়ত সেই পঢ়িব লাগে সেই পঢ়া-শুনা কৰিব নোৱাৰিলে যিহেতু সি সৰু থাকাতে তাৰ মাক দেউতাকে ঢুকাল এই ভাইটি দুটা চাবলগীয়া হৈছিল সেইকাৰণে সি আৰু স্কুল পঢ়া নহ'ল আৰু লগতে এতিয়া সিহঁত দুটাক চোৱা চিতাৰ কাৰণে ইয়াৰ দায়িত্ব পৰিছে গোটেইখিনি তাইয়ে কৰি আছে আমি হিমন্ত বিশ্ব শৰ্মাক এইখিনিয়ে আহ্বান জনাইছোঁ এই সৰু সৰু ল'ৰা দুটা আৰু এই ছোৱালীজনীক যাতে চৰকাৰৰ ফালৰ পৰা যিখিনি চৰকাৰী ব্যৱস্থা পাব লাগে এটা ঘৰৰ কাৰণে আমি DC ছাৰক কৈছিলোঁ DC ছাৰে দিয়া বুলি কৈছিল কিন্তু আজিলৈকে নাপালে আৰু লগতে লাইনৰ ব্যৱস্থা নাই পানীৰ ব্যৱস্থাটো যেনিবা হৈছে সেইখিনি দিয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ বন্তি বৰ্মন বয়স 17 কোনেও নাই মই অকলে আছোঁ তাৰ দুটা ভাইটি আছে সৰু ভাইটি আছে মা দেউতা নাই সৰুতে মাৰা গৈছে আৰু ডাঙৰ দাদাও এই আজি 4 মাহ 5 মাহমান হ'ল তাইও মাৰা গৈছে ময়ে শুই আছোঁ আৰু কাম কৰিব যাওঁ কাম কৰি এনেকৈ শুই আছোঁ আৰু নাই সহায় নাই একো কোনেও নকৰে অকলে শুই আছোঁ পৰি আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আহ্বান জনাম একটা মোক ঘৰ আৰু এই মোৰ ভাইটি দুটাক খৰচ পাতি আমাৰ 3জনক যদি খৰচ পাতি দিব পাৰে আৰু এই হেৰি এইগিলা কৰিব পাৰে লাইট চাইট কাৰেণ্ট গিলান এইখিনি আহ্বান জনাইছোঁ তেওঁ যাতে আমাক এইখিনি সহায় সহযোগিতা কৰে নহ'লে মই কেনেকৈ খুৱাম কেনেকৈ কি কৰিম